কামাসূত্ৰ হে দোস্ত এইখন এখন সেক্সৰ ওপৰত কিতাপ যিখন হাজাৰ বছৰ আগত মানে 400 BC8 আমাৰ ভাৰতত লিখা হৈছিল আৰু এইখন ভাৰতত বৰ্তমান সেক্স এডুকেশ্যন বুলি ক'লে মুখখন পেটে দিয়ে বা এনেকুৱা এটা টেবু যেন লাগে যি সেক্স এডুকেশ্যন নথকা কাৰণে ভাৰতখন হৈ গৈছে গোটেই পৃথিৱীৰ ভিতৰতে 3 নম্বৰ সকলোতকৈ বেছি এইডছ হোৱা এখন ঠাই যি সেক্স এডুকেশ্যন সেক্সৰ ওপৰত নলেজ নথকাৰ কাৰণে ভাৰতত এনেকুৱা ঘটনা হৈ আছে না কি কম তো আজি মই এই ভিডিঅ'টো আপোনালোকে হয়তো কি ক'ব আছে ক'ত কি সেক্সৰ কথা এনেকে ধৰিব পাৰে কাৰণ এইটোৱে আমাৰ সকলোতকৈ ডাঙৰ প্ৰব্লেম আমাক যেনেকে এডুকেশ্যন লাগে ন চাইকেল চলাবলৈ শিকিব লাগে সাঁতুৰাবলৈ শিকিব লাগে বা আমি শিকি ভাষা শিকিব লাগে তেনেকে সেক্সটো আমাক বাই বাৰ্থ আমাৰ ভিতৰত সোমাই নিদিয়ে এইটো শিকিব লাগে কিন্তু আমাৰ ইয়াত না মা দেউতাই আমাক এইটো শিকায় না আমাক ঘৰৰ ফেমিলি এইটো শিকায় না এডুকেশ্যন চিষ্টেমে এইটো শিকায় এডুকেশ্যন চিষ্টেমে এই লেভেলত কাম কৰে চাবচোন এই সৰু বাচ্চা যেতিয়া নিজৰ বডিটোৰ লগত চিনাকি কৰি দিয়ে চাবচোন ফটো এটা দিয়ে এইটো চকু এইখন হাত এইখন মুখ প্ৰাইভেট পাৰ্ট এটা পেন পিনে থৈ দিয়ে সেইটো মানে জানিব নালাগে এইটো প্ৰাইভেট পাৰ্ট তো ভাবি চাওক ক'ৰ পৰা ল'ৰা ছোৱালী সেক্সৰ কথা জানিব আৰু যদি নাজানে কোনটো হাৰাছমেণ্ট কোনটো সেক্স কোনটো কি কেনেকে জানিব আৰু তাৰ ফলত যিমান বেয়া ঘটনা আজি ৰেপ কেছ হওক ৰেপ কেছটো বাৰু পৃথক সেই যিটো কলকাতাত ৰেপ কেছ হৈ গ'ল এইটো এটা সম্পূৰ্ণ পিকাশিক কাণ্ড আৰু কিন্তু হ'লেও সেক্স এডুকেশ্যনো তাৰ লগত অলপ কানেক্টেড হয় তো বলক আমি আজি সেক্স এডুকেশ্যনৰ ওপৰত কথা পাতো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সেক্স কিয় বাৰু শব্দটো শুনাৰ লগে লগে আমি আনকমফৰ্টেবল হৈ যাওঁ আমাৰ এনেকুৱা লাগে যে লাজ কিবা এই সেক্সটোৱেতো গোটেই দুনিয়াখন বনালে আপুনি মুখখন ঘূৰি চাওকচোন একবাৰ ওচৰে পাজৰে মানুহকেইটা আছে এইকেইটা মানুহ ক'ৰ পৰা ওলালে কিয় ইয়াৰ ওপৰত শিক্ষা যি হাজাৰ বছৰ আগতে আমাৰ সংস্কাৰ আছে আমাৰ ইতিহাস আছে তাক দি গৈছে কামাসূত্ৰৰ দৰে কামাসূত্ৰটো জাষ্ট এটা এক্সাম্পল এইখন কিতাপ যিখন কিতাপে সেক্সৰ কথা কৈছে যিখন কিতাপে সেক্সৰ ওপৰত নলেজ লাভ ৰিলেশ্যনশ্বিপৰ কথা কৈছে সেই চেম জ্ঞানখিনি আজিৰ ষ্টুডেণ্টক কিয় দিব আমি ভয় কৰোঁ ঠিক আছে বাৰু মাক দেউতাকে অলপমান প্ৰব্লেম পায় আমাৰ এডুকেশ্যন চিষ্টেমো ইমান কিয় বেয়া ভিডিঅ'টো বেয়া ভাবিব নালাগে ডিম্পুদাই ভালে বুজাইছে চব এনেকুৱা টাইপৰ কথা ক'ব সহায় কৰে তো শিকিব ক'ৰ পৰা আজি এই ভিডিঅ'টো বনাবলৈ মই লাজ কৰা নাই কাৰণ ইম্পৰ্টেণ্ট হৈ পৰিছে ডিম্পুদাই দি আছে সেক্সৰ নলেজ কাৰণ যেতিয়া বাচ্চা এটা ডাঙৰ হয় ন লাহে ডাঙৰ হয় তাৰ মনত প্ৰথম কুৱেশ্যন আহে যে মা বা দেউতা বা দেউতাক সোধে আমি জন্মিলো কেনেকে মই জন্মিলো কেনেকে আৰু তেতিয়াই এটা অপৰেঞ্চাৰ পায় যে পৰি আহি দি গৈছে ভগৱানে আহি দি গৈছে বাৰু তেতিয়ালৈকে ঠিকে আছে এইখিনি বয়সত সি বুজিব নোৱাৰিব পৰি আহি ঠিকে আছে যেতিয়া সি অলপ বুজিব পৰা হ'ব তেতিয়া সম্পূৰ্ণ মাক দেউতাক দূৰত গুচি যায় এইটোৰ পৰা সম্পূৰ্ণ ফেমিলি দূৰত গুচি যায় এইটোৰ পৰা নেক্সট এডুকেশ্যন চিষ্টেম হ'ব লাগিছিল ইয়াৰ মানে সেই যে ইয়াক শিকাও সেক্স কি কেনেকে বাচ্চা জন্মে কি হয় কিন্তু এডুকেশ্যন চিষ্টেমো সম্পূৰ্ণ দূৰত গুচি যায় সি ফ্ৰেণ্ডৰ লগত যায় আৰু ফ্ৰেণ্ড কোনে তাৰ লগৰকেইটা কিন্তু ডাঙৰ ফ্ৰেণ্ডৰ লগত যাব নোৱাৰে আৰু যে ডাঙৰ যোনে জানে যে তাৰে কথা যাব নোৱাৰো দাদা সেক্স কি সি লগৰ ফ্ৰেণ্ডকেইটাৰ ওচৰত যায় আৰু লগৰ ফ্ৰেণ্ডকেইটাই কি দিয়ে তাক কেইটামান ৱেবছাইট দিয়ে পৰ্ণ ৱেবছাইট দিয়ে সঁচা কথা কেইটামান পৰ্ণ ৱেবছাইট দিয়ে আৰু এই ৱেবছাইট কেইটা চাই সি কিছুমান ইমাজিন কৰে যে এনেকে চেক কৰে এইটো আৰু সেই ৱেবছাইট কেইটা হয়তো কিছুমান ৱেবছাইটে হেৰাছ কৰি আছে কিছুমান ৱেবছাইটে কিছুমান অদ্ভুত কাম কৰি আছে গম পাইছে পৰ্ণত কি দেখুওৱা হয় সবাই কিবা কিমান টাইপৰ পৰ্নছ আছে সেই টাইপৰ পৰ্নছ সি ভাবে যে দিছ ইজ টাইপ অফ সেক্স যিটো আমি কৰিব লাগে তো এনেকে এটা ৰেপ মেণ্টেলিটি আমাৰ ভাৰতত সৃষ্টি নহয় কি হ'ব যদি পৰ্ন চাই বুজিব লগা হয় যে সেক্স কেনেকুৱা কি কেনেকুৱা যেতিয়া ল'ৰা এটা লাহে ডাঙৰ হয় আৰু যেতিয়া ডাইৰেক্ট কৈছো মাষ্টাৰবেশ্যন কৰে বা মাষ্টাৰবেশ্যনৰ এটা আৰ্জ আহে তাৰ মনত বহুত ডাঙৰ এটা কুৱেশ্যন যে মাহত কেইবাৰ মাষ্টাৰবেশ্যন কৰিব লাগে সপ্তাহত কেইবাৰ কৰিব লাগে এইটো কৰিলে আমাৰ বডিত কিবা এফেক্ট হয়নে নহয় কিন্তু এই নলেজ সি ক'ৰ পৰা পাব ইউটিউবত মাৰি দে মাষ্টাৰবেশ্যন ইজ গুড বুলি মাৰি দিলে গুড বুলি আহিব 1000টা ভিডিঅ' মাষ্টাৰবেশ্যন ইজ বেড বুলি মাৰি দিলে বেড বুলি আহিব 1000টা ভিডিঅ' কিছুমান ফেক ডক্টৰে কৈ থাকিব কিছুমান অৰিজিনেল ডক্টৰে কৈ থাকিব সি কনফিউজ হৈ যায় যে একচুৱেলি কৰোঁতো মই কৰোঁ কি সেক্স এডুকেশ্যন মানে অনত
অনলিটো এইটো নহয় যে এইটো প্ৰটেকশ্যন ইউজ কৰি অলৰেডি অনলিটো এইটো নহয় বহুত কথা আহে যেতিয়া ছোৱালী এজনী যেতিয়া ডাঙৰ হয় যেতিয়া বহুত পিৰিয়ডছক লৈ পেলাই বহুত প্ৰব্লেম হয় সেই প্ৰব্লেম সুধিবলৈ মাক থাকে ছোৱালীজনীৰ লগত হ'লেও কিছুমান সময়ত কিছুমান কথা মাকৰ লগতো শ্বেয়াৰ কৰিব নোৱাৰে কিছুমান ছোৱালী কিছুমান থাকে না ছোৱালী ক'ত শ্বেয়াৰ কৰিব কাৰণ আমাৰ গোটেই ছ'চাইটিটোৱে ছেক্স এটা টেবু কৰি পেলাইছে তো মই এইটো কোৱা নাই যে অপেন কৰ চবে ছেক্সৰ কথা ঘূৰি ফুৰ চাওক এক্সাম্পল আছে ইউৰোপিয়ান কাউণ্ট্ৰি আজি নেদাৰলেণ্ড ছেক্স ফ্ৰী কাউণ্ট্ৰি ছেক্স ফ্ৰী মানে এইটো নহয় আপুনি যিটো মাইণ্ডত ভাবে চব বেয়াইটো ভাবে ছেক্স ফ্ৰী মানে এইখিনি কথা কওঁতে তেওঁলোকে হেজিটেট নকৰে এইখিনি কথা কওঁতে তেওঁলোকে আনকমফৰ্টেবল ফিল নকৰে আৰু এই কাৰণে নেদাৰলেণ্ডত চবচে কম চাইল্ড প্ৰেগনেঞ্চি হয় এইখন নেদাৰলেণ্ডত বা ইউৰোপৰ কিছুমান দেশত ফিনলেণ্ড চিনলেণ্ডে চবচে কম HIV হয় কিন্তু আমাৰ ভাৰতত চব HIV হাত হৈ পৰিছে ভাৰত পুৰা HIV হাত আমাৰ এইখন ভাৰত য'ত কলকাতাৰ সোণাগাছিৰ দৰে ঠাই আছে যিটো হৈছে এছিয়াৰ সকলোতকৈ ডাঙৰ প্ৰস্তুত এৰিয়া আৰু সেই এৰিয়া থকাৰ পিছতো কিয় কলকাতাৰ দৰে ঠাইতে ৰেপ হয় কিয় এইটো আপুনি কি ক'ব ছেক্স এডুকেশ্যনৰ প্ৰভাৱ ক'ব নে নোহোৱাৰ প্ৰভাৱ ক'ব নে আপুনি তাত কিবা চাইকি ক'ব না কি ক'ব তো সঁচাকে অলপমান আমাৰ থিংকিং বিলাক গুচাবৰ হ'ল অলপমান ছেক্স এডুকেশ্যনৰ ওপৰত নলেজ দিবৰ হ'ল যদি নলেজ দিয়া নহয় এনেকুৱা ঘটনা আমি শুনিয়ে থাকিম আৰু এটা বেমাৰ আছে মানে নামটো পাহৰি গ'লো বেমাৰটো আপোনালোকে চাব ইণ্টাৰনেটত গম পাব যে যিখিনি ডাঙৰ বয়সীয়া মানুহ 40 বছৰ 50 বছৰ এনেকুৱা মানুহ কিছুমানৰ এই বেমাৰটো হয় যে তেওঁলোকে সৰু বাচ্ছাৰ লগত বা টিনেজ 12 বছৰ 13 বছৰ 16 বছৰ ছোৱালীৰ লগত ছেক্স কৰিব বিচাৰে এইটো এটা বেমাৰ আৰু এই বেমাৰটোৰ কাৰণে এক্সপাৰ্টৰ মতে বহুত ৰেপ কেছ হয় বাচ্চাবিলাকৰ একচুৱেলি তো এতিয়া আৰু কি জানে খুৰীয়াকে ঘূৰিব ক'ৰবাত সিহঁতৰ লগত ফেমিলি মেম্বাৰৰ লগত এই বেমাৰটোৰ কাৰণে হয় এইটো আমাৰ হয়তো অসমত বেছি নহ'ব পাৰে কিন্তু বাহিৰত হৈ আছে যে মামেকে কৰিব ৰেপ কৰিব নিজৰ ভাগিনীয়েকক নাতিনীয়েকক ৰাখিব নোৱাৰা হৈ যায় তো ভাবি চাওক আপোনাৰ ছোৱালীজনীক যদি সৰুৰ পৰা গুড টাচ কি বেড টাচ কি শিকোৱা নহয় তেতিয়াহ'লে এনেকুৱা টাইপৰ প্ৰব্লেমত পৰাৰ চান্স কিমান বেছি তো আমাৰ এডুকেশ্যন চিষ্টেম বা মাক দেউতাকে বা ঘৰৰ ফেমিলিয়ে এইটো শিকাবলৈ লাজ কৰিব অলপো নালাগে যে একচুৱেলি সৰু বাচ্চা 9 বছৰ 10 বছৰ ছোৱালী এজনীক ক'ত গালখাত লাগি মৰম কৰিলে এইটো ভাল টাচ নে বেয়া টাচ ক'ত লাগি মৰম কৰিলে গুড টাচ বেয়া টাচ এইখিনি শিকাব লাগিব যদি আমি মানে নিজে তৈয়াৰ হ'ব লাগিব নহ'লে এই যি বেমাৰৰ কথা ক'লো সেইদিনা মই ভিডিঅ' চাই আছিলো এই বেমাৰটো হৈছে মেইন উৎস চাওক যেতিয়া ৰেপিষ্ট এজনে ৰেপ কৰে না তাৰপিছত তেওঁৰ হয়তো কিছুমান হ'ব পাৰে তেওঁ বহুত গিল্টি ফিল হয় আমি কি কৰিলো কিন্তু ৰেপ কৰাৰ আগত সেই বেমাৰটোৱে বা সেইখিনি প্ৰব্লেম আছে প্ৰব্লেমে তেওঁক ৰখাব নোৱাৰে বুজি পাইছেনে তাৰ বাবে আমি সাজু হ'ব লাগিব তাৰ বাবে আমি ৰুট কজটো ঠিক কৰিব লাগিব আমাৰ মানে কি ক'ম আৰু আমাৰ যি এডুকেশ্যন আছে এই এডুকেশ্যনটো ঠিক কৰিব লাগিব এতিয়া মোৰ এই ভিডিঅ'টো চাই কিছুমান মাক দেউতাই হাঁহি আছে যে তেওঁলোকৰ মানে অভাৰ কনফিডেন্স যে মোৰ ছোৱালীটো এনেকৈ কৰিব নোৱাৰে মোৰ ছোৱালীটো এইবিলাক কথা নাভাবে সিটো পুৰা একদম পুৰা কিন্তু আপোনাৰ ছোৱালীটোৱে কি ভাবি আছে আপোনাৰ ছোৱালীটোৱে মোবাইলত কি খুচৰি আছে ক'ত যাই আছে আপোনাক যদি কওঁ আপোনাৰ মাথা নষ্ট নিউজে পৰি যাব গতিকে যেনেকে আপোনাৰ হৈছিল না ডিম্পুদা ভিডিঅ'টো ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যেতিয়া চাই আছিলে আপুনি সেম আপোনাৰ ল'ৰাটো নহ'ব বুলি আপুনি কিয় ভাবে আপোনাৰ ছোৱালীজনী নহ'ব বুলি আপুনি কিয় ভাবে কাৰণ আপুনি ৰাখিছে তাক পুৰা একদম সিহঁত আৰু ডিচিপ্লিনত সেইমতে সেইটো নহয় যে সি ছেক্সকো ডিচিপ্লিনত ৰাখিব এইটো আজ আহিবই আৰু ইয়াক সহি ডাইৰেকশ্যনত আমাৰ সমাজে লৈ যাব লাগিবই নহ'লে বহুত ভয়ানক প্ৰব্লেমৰ সৃষ্টি হ'ব আৰু এটা বহুত ডাঙৰ সমস্যা হৈছে যিটোৰ কাৰণে বৰ্তমান মানে বহুত হৈছে বেলেগ নালাগে আপুনি ইনষ্টাগ্ৰামটো একবাৰ অন কৰি দিব বা ফেচবুকটো একবাৰ অন কৰিব তাত মানে এনেকুৱা ফটো ইমান সহজতে পায় তো আজিৰ দিনততো কমচে কম 1 ঘণ্টা হ'লেওতো ল'ৰা বা ছোৱালীজনী ইনষ্টাগ্ৰামটো এনেকৈ থাকেই ন বা ফেচবুক ছ'চিয়েল মিডিয়াটো আৰু তো তাত ইমান ছেক্সুৱেল কণ্টেণ্ট ইমান মানে বডিৰ কিবা কিবি দেখি পালে সেই ল'ৰাজনৰো মানে সেই হয় মাইণ্ডটো ডাইভাৰ্ট হৈ যায় যিমানে সুখী আপত্তি নহওক কিয় আগতে হোৱা নাছিল আগতে কেনেকুৱা আছিল জানেনে আগতে 1 নম্বৰটো ল'ৰাজনক ক'ৰবাত 16 বছৰ মানতে বিয়া পাতি দিছিল
বিয়া পাতি দিয়াৰ লগে লগে কোনো ছেক্সৰ বক্তব্য সেয়ে নাই আজিৰ দিনত চলা বছৰ বিয়া পাতি দিবই দিবা কওকচোন এইফালে ছোৱালীজনীকো বিয়া পাতি দিছিল আৰু বিয়া পাতি দিয়াৰ আগত ৰাতিপুৱাই খেতি পথাৰত ওলাই যায় অমুক ওলাই যায় ভোৰ ওলাই যায় মানুহক এটা বহি কিবা চাই থাকিব ভাবি থাকিব সময় নাছিল ৰাতিপুৱা উঠাৰ পৰা সন্ধিয়ালৈকে কাম কিন্তু আজিৰ দিনত বিয়া পাতিব 30 বছৰত 32 বছৰত এই সময়খিনিত যিখিনি সময় বা কিবা কৰিব কিমান বছৰত এই সময়খিনিত আপুনি ভাবি চাওক কিছুমান এনেকুৱা ৰিলেশ্যনশ্বিপ যিবিলাক সেই ৰিলেশ্যনশ্বিপ আৰু বেয়া ৰিলেশ্যনশ্বিপ কিবা ৰিলেশ্যনশ্বিপ প্ৰষ্টিটিউশ্যনৰ ওচৰত যাওক কিবা ওচৰত যাওক এইটো বহুত বেছিটো বাঢ়ি যাবই যদি তাক আপুনি সহি ডাইৰেকশ্যনত নিয়ে যদি তাক আপুনি অপেনলি খোলাভাৱে আলোচনা নকৰে যদি আমাৰ এডুকেশ্যন চিষ্টেমত তাক একো নাইয়ে তো অভাৰঅল এই ভিডিঅ'ত এটাই কথা যে ৰেপ কেছ হৈছে লাহে লাহে হাত কাটিব নোহোৱা হৈ যাব যোন ৰেপিছে হয়তো শাস্তি পাব কিছুমানে হাৰি যাব যাক ৰেপ কৰা হৈছিল তাৰ ফেমিলি গোটেই জীৱন দুখত থাকি যাব গোটেই জীৱন কষ্টত থাকি যাব এনেকুৱা ৰেপ আৰু হ'ব তো অভাৰঅল ৰুট কজ আমাৰ ছ'চাইটি আমাৰ এডুকেশ্যন চিষ্টেমক সলনি কৰিব লাগিব এতিয়া ইয়াৰ চলিউশ্যন কি কৰোঁ চাওক মোৰ মতে কিছুমান এনেকুৱা চলিউশ্যন আছে যদি আপোনালোকে কিবা বিজনেছ কৰিম বুলি ভাবি আছে এটা বিজনেছ কৰক ছেক্স এডুকেশ্যনৰ ওপৰত কোনো যদি বিজনেছ মানে মোৰ ভিডিঅ'টো চাই আছে মানে এটা এনজিঅ' টাইপৰ বস্তু খোলক কিবা এটা খোলক খুলি স্কুল কলেজে যাওক যি স্কুল কলেজ গৈ কওক যে আমি ছেক্স এডুকেশ্যন দিব বিচাৰোঁ 1 মাহত 1 দিন আমি যি চিষ্টেমত ছেক্স এডুকেশ্যন দিম আমি এনেকুৱা চিষ্টেমত দিম যি চিষ্টেমত ষ্টুডেণ্টেও আনকমফৰ্টেবল ফিল নকৰে আমি নিজেও আনকমফৰ্টেবল ফিল নকৰোঁ আমাৰ এনেকুৱা ডিভাইচ থাকিব কিছুমান ডাঙৰ ডাঙৰ স্ক্ৰীণ থাকিব বৰ্ড থাকিব য'ত আমি বুজাম যিটো আপোনালোকে ট্ৰেইন নহয় বুজাবলৈ মাষ্টাৰনী তো তেনেকুৱাকে আপোনালোকক হায়াৰ কৰি ল'বই নাই যিখিনি স্কুল কলেজ মানুহ আছে 1 মাহত 1 দিনৰ কাৰণে যিটো ইম্পৰ্টেণ্ট আমি ছ'চাইটিৰ কাৰণে যিটো ইম্পৰ্টেণ্ট আজি বাচ্চা এটাই মই ভিডিঅ'টো প্ৰথমতে ক'লো বাচ্চা এটাই এইটো জনা বহুত ইম্পৰ্টেণ্ট যে এই মাষ্টাৰবেশ্যনখিনি 1 মাহত কেইবাৰ কৰিব লাগে এই নলেজটো কোনে দিব ইণ্টাৰনেটে দিব নোৱাৰে কাৰণ ইণ্টাৰনেটে আপুনি যি বিচাৰে সেইটো দেখায় আপুনি যদি মাৰি দিয়ে হাউ মেনি ডেজ দেখাই দিয়ে তো ইণ্টাৰনেটত অৱস্থাটো গুচাই পিনে অলপমান আহিব লাগে যেতিয়া সৰু বাচ্চা ছোৱালী এজনীৰ যেতিয়া কিবা এটা হয় সেক্সুৱেল কিবা এটা প্ৰব্লেম হয় এই প্ৰব্লেমটো অপেনলি মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰে ফ্ৰেণ্ডে লিংক দিয়ে এই গোটেই চিষ্টেমটো কৰাচ কৰি পিনে এটা এনজিঅ' বা এটা নতুন ৰেভলিউশ্যন আনিব পাৰিব আৰু এই ৰেভলিউশ্যনেৰে আমাৰ গোটেই ভাৰতখনক নতুন এটা কিবা এটা দিব পাৰিব মানে হাঁহিও দিয়ে ভাৰত এখন এনেকুৱা দেশ য'ত ছোৱালীজনী যদি পিৰিয়ড হয় সৰু বিয়া পাতি দিয়ে গোটেই গাঁৱৰ মানুহ আহি পিনে খানা খুৱাব পুৰা একদম কিন্তু কি ধৰণে কৈ আছে পিৰিয়ড হৈছে ফাৰ্ষ্ট পিৰিয়ড বহুত ডাঙৰ কথা এইটো এইখন সমাজে চব পিৰিয়ড হ'লে ফাৰ্ষ্ট খানা দিয়ে সৰু বিয়া পাতি এইখন সমাজে ছেক্স এডুকেশ্যনটো ক'ব ভয় কৰে ভাই ক্ৰিকেট সমাজৰ কথা মনত আছে যে বিয়া পাতিছে যে আজি ছেক্স কৰিম অমুক কৰিম বহুত কৰিম আজিৰ পৰা शादी ब्याह में पटाखा फोड़ के बैंड बाजा बजा के गायब पूरे शहर को बताया जाता है कि आज आई एम हैविंग सेक्स সেইখন ছ'চাইটি আৰু ছেক্সৰ কথা ক'ব ভয় কৰে হৈছে কি প্ৰব্লেমটো ক'ত বুজি নাপাওঁ যেতিয়া বাচ্চা এজনৰ না এই নাইট ফল হয় বুলি কয় নাইট ফল হয় সিয়াৰ ৰাতিপুৱা মাথা ভাগৰ হৈ যায় সি শুই যাওঁ মোৰ কি হ'ল মই মৰিম বহুত কেঞ্চাৰ হৈছে কাক সুধিব দিছ ইজ দ্য প্ৰব্লেম অফ ইণ্ডিয়া কিন্তু এটা কথা মনত ৰাখিব আমাৰ ভাৰত আপুনি যিমানে ছেক্স টেবুল বুলি নকওক কিয় এইখনে ভাৰত যিখন ভাৰতে ছেক্স কৰি মানে ইমান মানুহ জন্ম দিলে কিন্তু সেইবিলাক দেশ য'ত নেদাৰলেণ্ড হওক ভাৰত য'ত ছেক্স এডুকেশ্যন অপেন তাত ইমান ল'ৰা ছোৱালী জন্ম হোৱা নাই কিন্তু তাত ইমান HIV হোৱা নাই তাত ইমান চাইল্ড প্ৰেগনেঞ্চি হোৱা নাই আমাৰ এইখন ভাৰতে চব পচিবল মানে চব পচিবল বুজি পাইছেনে তো কিয় এনেকুৱা এইটো ষ্টপ কৰিব লাগে তো এইটোৱে আছিল আজিৰ ভিডিঅ'